চ' হাই এভৰিৱান, ধামাকা ছিৰিজৰ প্ৰথমটো ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। পলম নকৰি আমি আমাৰ প্ৰথমটো ভিডিঅ'ত বাস্তৱ সংখ্যা যিটো চেপ্টাৰ আছে আমাৰ তাৰ সকলো গুৰুত্বপূৰ্ণ কুৱেশ্যন যিবোৰ পৰীক্ষাত আহিব তাৰ ডিছকাশ্যন কৰোঁ। এতিয়া চোৱা, আমাৰ প্ৰথমটো কুৱেশ্যন উপপাদ্য 1.1 যিটো আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, আৰু ইয়াৰ পেজ নম্বৰ কিমান আছিল? ইয়াৰ পেজ নম্বৰ আছিল 27। তোমালোকে এইটো মুখস্থ কৰি যাবা বা ছল্ভ কৰি যাবা, কিন্তু পৰীক্ষাত অহাৰ এইটো সম্ভাৱনা এবাৰ অতিকে বেছি। নেক্সট আহিলে উদাহৰণ এক কিতাপৰ যিটো আছে তাৰ পেজ নং আছিল 28, 4052 আৰু 12576 HCF ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি আমি উলিয়াব লাগে। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত কিন্তু এবাৰ অহাৰ চান্সেছ অতিকে বেছি। ইয়াৰ পিছত হৈছে এক্সাৰচাইজ 1.1 অৰ্থাৎ অনুশীলনী 1.1ত আমাৰ যিমানখিনি কুৱেশ্যন আছে তাৰ যিটো 1 নম্বৰ কুৱেশ্যন আছিলে, 1 নম্বৰ কুৱেশ্যনৰ 1, 4 আৰু 7 এইকেইটা কুৱেশ্যন আহিব, কিন্তু পৰীক্ষাত অহাৰ চান্সেছ অতিকে বেছি। পেজ নম্বৰ হৈছে 31, আৰু সেই একেটা এক্সাৰচাইজৰে 32 নং পেজৰ 7 নম্বৰ যিটো কুৱেশ্যন সেইটো কিন্তু তোমালোকে চাই যাবা। HCF উলিওৱা কুৱেশ্যন বেছি টান নহয়, দেখাত ডাঙৰ, কিন্তু তেনেকুৱা চিমিলাৰ কুৱেশ্যন বা সেইটোকে অলপমান তেৰা বেকা কৰি কিন্তু পৰীক্ষাত অহাৰ চান্সেছ এবাৰ আছে। ইয়াৰ পিছত আহিছে মৌলিক উৎপাদকীকৰণৰ যিটো পদ্ধতি, সেইটো 34 নং পেজত আছে, সেইটো তোমালোকে চাই যাবা সেইটোনো কি হয়। তাৰ পিছত আহিলে উদাহৰণ নং 8 কিতাপৰ যিটো আছিলে 672 and 120 LCM উলিয়াব লাগে মৌলিক উৎপাদকীকৰণ পদ্ধতি অনুসৰি। LCM মানে তোমাৰ লসাগু। কিন্তু চোৱা, ইয়াত খেলি মেলিটো কি কৰিব তেওঁলোকে পৰীক্ষাত? ইয়াত 72টো তেওঁলোকে ডাইৰেক্ট নিদি তাক 2 to the power 3 into 3 to the power 2 কৰি দিব, অৰ্থাৎ ইয়াক ভাঙি দিব। অৰ্থাৎ আমি যদি 72ক 2ৰে ডিভাইড কৰোঁ, 2ৰে 3বাৰ যায়, আৰু তাৰপিছত যেতিয়া 3য়ে কৰিম তাৰ পিছত পৰ্যায়ত তেতিয়া 3য়ে 2বাৰ যায়। তেতিয়া তোমালোকক ডাইৰেক্ট 72 বুলি নিদি ইয়াক এনেকৈ ভাঙি দিব পাৰে। তেতিয়াতো তোমালোকে কিন্তু কনফিউজ নহ'ব, বা একচুৱেলি তোমালোকৰ কিন্তু অংকটো সহজহে কৰি দিব। তোমালোকে দেখি ভয় খাব নালাগে যে এইটো আমাকতো এনেকৈ মৌলিক উৎপাদকীকৰণ কৰিবলৈ দিয়া হোৱা নাছিলে। তোমালোকে কিন্তু খেলমেলি নকৰিবা, কাৰণ অংক একেটাই, জাষ্ট তাক এটা ষ্টেপ আগবঢ়াই তোমালোকক কিন্তু পৰীক্ষাত দিব। আৰু এনেকৈ কিন্তু LCM বা HCF অহাৰ কিন্তু প্ৰবেবিলিটি এবাৰ বহুত বেছি। তোমালোকে এনেকৈ নহয়, কিন্তু LCM অৰ্থাৎ লসাগু আৰু গসাউ HCF দুইটা কিন্তু তোমালোকে চাই যাবাই যাবা। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত এবাৰ চিয়ৰ আহিব। তোমালোকে কিন্তু বেলেগ এই চেপ্টাৰৰ পৰা নকৰিলেও HCF আৰু LCM আৰু এনেকুৱা ধৰণে কৰা কিন্তু প্ৰেক্টিচটো ঘৰত কৰি যাবা। ইয়াৰ পিছত আহিলে 3 নম্বৰ এক্সাৰচাইজ 1.2 কুৱেশ্যন নম্বৰ 3ৰ যিটো 1, তাৰ 4 নম্বৰ কুৱেশ্যন আৰু 7 নম্বৰ কুৱেশ্যন এইকেইটা পৰীক্ষাত হোৱাৰ চান্সেছ অতিকে বেছি। মনত ৰাখিবা, 7 নম্বৰ কুৱেশ্যন যিটো 37 নং পেজত আছে সেইটো তোমালোকে চাই যাবা, অহাৰ চান্সেছ অতিকে বেছি। ইয়াৰ পিছত আহিছে 11 নম্বৰ কুৱেশ্যন, তোমালোকে প্ৰমাণ কৰিব লাগে যে √2 আৰু √5 দুটা অপৰিমেয় সংখ্যা হয়। দুইটা বেলেগ বেলেগ, হয়তো √2 আহিব পাৰে বা √5ও আহিব পাৰে, কিবা নহয় কিবা এটা কিন্তু পৰীক্ষাত দিবই। ইয়াৰ পিছত চিমিলাৰলি 12 নম্বৰ কুৱেশ্যনটোত আহিব পাৰে যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা হয়, প্ৰমাণ কৰিব লাগে। আৰু ঠিক তেনেদৰে 13 নম্বৰ কুৱেশ্যনটো আছে 7 - 2 √3 এটা অপৰিমেয় সংখ্যা হয়। মই এই কুৱেশ্যনছখিনি তোমালোকক দিছোঁ ক'ৰ পৰা? যিখন মডেল পেপাৰ তোমালোকক এবাৰ চেবাই দিছিলে তাৰ ভিত্তিতহে মই তোমালোকক এই কুৱেশ্যনছখিনি বাছি দিছোঁ। তোমালোকে যদি বেলেগ একো ছল্ভ নকৰি এইখিনিও যদি ছল্ভ কৰি যোৱা, তোমালোকৰ পৰীক্ষাত কিন্তু ইয়াৰ পৰা এইটো চেপ্টাৰৰ পৰা কিন্তু যিটো 4 বা 5 মাৰ্কছ থাকিব সেইটো কিন্তু চিয়ৰ কমন আহিব। গতিকে তোমালোকে এইখিনিৰ ওপৰত বেছি ফ'কাছ কৰা, আৰু মই এইটো নকওঁ যে তোমালোকে বেলেগ ছল্ভ নকৰিবা, বাকীখিনিও ছল্ভ কৰা, কিন্তু এইখিনিৰ পৰা অহাৰ কিন্তু প্ৰবেবিলিটি 95%তকৈ বেছি আছে। চ' আই হোপ তোমালোকৰ প্ৰিপেৰেশ্যন ভাল চলিব। অল দি বেষ্ট, থেংক ইউ, বাই বাই।